হাগ্ৰামা মহিলাৰী বিজেপিলৈ যোৱাটো এনেই যদি আপুনি পোনপটীয়াকৈ চাই এইটো ডাঙৰ কথা একো নহয়, ব্যক্তিগত অধিকাৰ আছে, তেওঁ যাব পাৰে। কিন্তু যদি আপুনি সূক্ষ্মভাৱে চাই এইটো হৈছে তেওঁ গোটেই বড়ো জাতিক বিশ্বাসঘাতকতা কৰিছে। কাৰণ তেওঁ হাতত অস্ত্ৰ লৈ জংঘলত তেওঁ থাকি বড়ো জাতিৰ উন্নয়নৰ কাৰণে তেওঁ যি সংগ্ৰাম কৰিছিল, সেই সংগ্ৰাম আজি তেওঁ যদি বিজেপিলৈ যায় তেতিয়াহ'লে তেওঁ অকল ক্ষমতাৰ কাৰণে যোৱা বুলি প্ৰমাণ হ'ব। তেওঁ এতিয়াহে ক্ষমতা এইবাৰহে পোৱা নাই, ইয়াৰ আগলৈকেতো তেওঁ ক্ষমতা পায়েই আছিলে। গতিকে তেওঁ এই কেইদিনমান ক্ষমতা নোপোৱাৰ কাৰণেই তাৰমানে তেওঁ ক্ষমতাহে লাগে, তেওঁক বড়ো জাতিৰ উন্নয়ন তেওঁক নালাগে। গতিকে তেওঁ ক্ষমতাৰ কাৰণে যোৱা বুলি এইটো প্ৰতিপন্ন হ'ব। আৰু তেওঁ যিটো আপোচবিহীন সংগ্ৰাম কৰাৰ কথা বড়ো ৰাইজক কৈছিল, বড়ো ৰাইজৰ উন্নয়নৰ কাৰণে, সেইটো নকৰি বিজেপিৰ লগত তেওঁ জইন কৰা মানে তেওঁ বড়ো ৰাইজক বিশ্বাসঘাতকতা কৰা হ'ব। গতিকে তাৰ দ্বাৰা বড়ো ৰাইজৰ কোনো উন্নয়ন নহয়। হাগ্ৰামাৰ হয়তো ব্যক্তিগত কিবা উন্নয়ন হ'ব পাৰে, কিন্তু সামগ্ৰিকভাৱে বড়ো অঞ্চলত, বড়ো এলেকাত আৰু বড়ো ৰাইজৰ কোনো ধৰণৰ উন্নতি নহয়। আৰু এই ক্ষেত্ৰত বিজেপিয়ে ডিভাইড এণ্ড, আজি বিজেপিয়ে চাওক আজি গোটেইবিলাকতে বিভাজন কৰিছে। আৰু ইয়াতো BTCটো আজি বড়ো ভাইসকলৰ মাজত বিজেপিয়ে বিভাজন আনি দিলে। এই হাগ্ৰামা আৰু প্ৰমোদ বড়ো, UPPL আৰু BPF এই দুটা দল খুলি আজি দুইজন বড়ো নেতাৰ লগত আজি সংঘাত লগাই এই কাজিয়া একেবাৰে তললৈকে লৈ গুচি গৈছে। আৰু যাৰ ফলত আজি বড়ো এলেকাত এটা অতি তিক্ততাময় পৰিৱেশ আজি হ'বলৈ গৈ আছে। গতিকে বিজেপিক আমি এইটোৰ কাৰণে কণ্ডেম কৰিছোঁ আৰু বড়ো ৰাইজে কণ্ডেম কৰিব লাগে। আৰু এইটো হৈছে বিজেপিৰ পলিচি। ব্ৰিটিছে যেনেকৈ ডিভাইড এণ্ড ৰুল পলিচি কৰিছিলে, ঠিক একেদৰেই এই বিজেপিয়েও এনেকুৱা ডিভাইড এণ্ড ৰুল পলিচি কৰিয়েই তেওঁলোকে শাসন কৰিব বিচাৰিছে। পিছৰ লোকসভাতো প্ৰথম কথা আমি তৃণমূল কংগ্ৰেছে যিটো ধৰণে ৰাইজে এতিয়া আমাক সঁহাৰি দিছে, কাৰণ ৰাইজ সম্পূৰ্ণৰূপে হতাশগ্ৰস্ত হৈ গৈছে বাকীবিলাক পাৰ্টিৰ ওপৰত। বিজেপিয়ে কওক, BPF কওক, UPPL কওক, এই গোটেই পাৰ্টিবিলাক বা কংগ্ৰেছ কওক বা AIUDF কওক, এই গোটেই পাৰ্টিবিলাকক ৰাইজে টেষ্ট কৰিলে আৰু গোটেইবিলাক পাৰ্টিৰ ওপৰত ৰাইজ ফেড আপ। গতিকে ৰাইজে এতিয়া নতুনত্ব বিচাৰিছে, নতুনত্ব আৰু বিকল্প বিচাৰিছে। আৰু সেইপিনৰ পৰা তৃণমূলক ৰাইজে একচেপ্ট কৰিছে। কাৰণ ৱেষ্ট বেংগলত তৃণমূলে যিটো ধৰণে সকলো ৰাইজক লৈ যিটো ধৰণে এখন সুশাসন, গুড গভাৰ্নেন্স দি আছে, সেইটো অসমতো ৰাইজে বিচাৰিছে। আৰু সেইকাৰণে তৃণমূলক ৰাইজে আঁকোৱালি লৈছে। আৰু সেইকাৰণে আমি আশাবাদী যে আমি লোকসভা নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আমি ভাল ফল দেখুৱাব পাৰিম। তৃণমূল কংগ্ৰেছে